এইখন হৈছে জুবিনদাৰ হাটখন। তো বন্ধুসকল আছোঁ এতিয়া দিগন্তদাৰ ঘৰত আৰু পূজাৰ কাম চলি আছে আৰু আজি আপোনালোকক দিগন্তদাৰ ঘৰটো দেখুৱাম। দিগন্তদাই ক'ত কেনেকৈ কি কাম কৰি আছে সকলোবোৰ দেখুৱাম আৰম্ভণিৰ পৰা। সেইটো ফাইবাৰৰ মূৰ্তি বুদ্ধ নেকি এইটো থৈ দিছে। ইয়াতে কাম কৰে দিগন্তদাই, এইবিলাক চব মূৰ্তি বনাই থৈ দিছে। এইটো পূজাৰ বিশেষ আকৰ্ষণ এইটো ন, এইটো নৰ্মেল হাতী নহয়। ফুট চব দাঙি দিব পৰা একদম, ফুট দাঙি দিব, ফুটেদি পানী মাৰি দিব, কাণ দুটা এনেকৈ থাকিব। এইটো হৈছে মহিষাসুৰ। 10 ফুট 9 ফুট 10 ফুট মান হ'ব ন, 10 ফুট হ'ব আৰামছে। চাওক চকু দুটা পুৰা ঘূৰাই থাকিব, প্ৰকাণ্ড এইটো। এইবিলাক চুলি তুলি দুটা পাৰ হৈ গৈছে কালি। এতিয়া চববিলাক মানুহ টোপনি মাৰি আছে। দিগন্তদাই জালুকবাৰীৰ পৰা আহাই নাই। এবাৰ যাই আছোঁ ঘৰৰ ভিতৰত, দেখুৱাই আছোঁ ধুনীয়া কৰি। ইয়াত সৰু সৰু বনাই থোৱা আছে, যেনেকৈ ক্ৰাফ্টৰ মানুহ সেইবিলাক। চাওক এইটো ওলমি আছে এটা মানুহ, ৰুমত সোমালোঁ ধুনীয়াকৈ। দিগন্তদাই এইবিলাক বস্তু চব বনোৱা আছে, চব ফাইবাৰ। শংকৰদেৱ তেওঁতো অকল বিশেষ এটা বস্তু দেখুৱাম আৰু সেই বস্তুটো আপোনালোকে চাই কিনে বহুত ভাল পাব। আৰু সেই বস্তুটো হৈছে আমাৰ মৰমৰ জুবিনদাৰ এই হাতখন দিগন্তদাই বনাইছিল। এইখন হৈছে জুবিনদাৰ হাতখন, বনাই থৈছিল দিগন্তদাই। কলমে ডট দিয়া গৈছে ন এইখন। তো বন্ধুসকল দিগন্তদাই আহি পালে আৰু এতিয়া আমাৰ ভগৱান জুবিনদাৰ ভৰিখন চাব বলক। বহুত আশাতে মই ৰৈ আছিলোঁ। এইখনে জুবিনদাৰ ভৰিখন, যিখন বনাবৰ কাৰণে দিগন্তদাৰ বহুত ভাগ্য আৰু মোৰো দেখা পাই কিনে বহুত ভাগ্য বুলি মই ভাবিলোঁ। তো বন্ধুসকল এই ষ্টুডিঅ'টোত জুবিনদাও আহি গৈছিলে, বহুত আহিছে এইটো ষ্টুডিঅ'ত আৰু আহিব পাই কিনে ষ্টুডিঅ'টোত বহুত ভাগ্য বুলি ভাবিলোঁ আৰু জুবিনদাক এটা প্ৰণাম জনালোঁ বন্ধুসকল। আৰু ধুনীয়াকৈ সাঁচি ৰাখিছে জুবিনদাৰ ভৰিখন আৰু দিগন্তদাই এখন ফ্ৰেমিং কৰি কিনে ৰাখিব ষ্টুডিঅ'তে, কাৰণ জুবিনদাও আহিছিলে সেই ষ্টুডিঅ'টোত মাজে মাজে। তো বহুত ভাগ্যৱান দিগন্তদা। বা ভৰিখন লাৰি কিনে মোৰ বুকখন ধপধপাই গ'লে দিগন্তদা। তো বন্ধুসকল দিগন্তদাৰ ঘৰৰ পৰা ওলালোঁ আৰু আপোনালোকক দেখালোঁ জুবিনদাৰ ভৰিখন দেখালোঁ আৰু
কি কাম কৰিছে পূজাৰ কাৰণে অলপমান দেৱনতা সহায় কৰিলোঁ আমাৰো কাম শিকা হ'ল তো এইখিনি আছিল ভিডিঅ'টো আৰু গধূলি আহিব বাৰু ঠিক নাই তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিব দিয়া বাই বাই